এইজন এজন সাধাৰণ ল'ৰা হয় যিজনে আজি তেওঁৰ মানে মনৰ কথা ব্যক্ত কৰিব বিচাৰিছে। মানে কি হৈছে, যোৱাকালি যিটো মানে পুলিচৰ মানে ৰিজাল্ট দিলে, সেই ৰিজাল্টত কিছুমান বিসংগতি দেখা পোৱা গৈছে। একচুৱেলি তেওঁ ল'ৰাজন মোৰ ৰিলেশ্যনত একো নহয়, কোনো ধৰণৰ ৰিলেটিভ নহয়, কিন্তু তেওঁৰ দুখ দেখা পাই পেলাই মই এই ভিডিঅ'টো বনাইছো। আৰু আপোনালোকে ভিডিঅ'ত গম পাই যাব যে তেওঁৰ মানে দুখ কি, মানে কিহৰ কাৰণে, কেনেকুৱা এটা বেদনাত তেওঁ ভুগি আছে, আৰু তেওঁ কোৱালিফাই হয় নে নহয় এজন মানে পুলিচৰ কাৰণে, আৰক্ষী বিষয়া হ'বৰ কাৰণে তেওঁ কোৱালিফাই হয় নে নহয়, তেওঁৰ আচল পৰিচয় ল'লে আপোনালোকে গম পাই যাব। আৰু এটা সামান্য ভুলৰ কাৰণে তেওঁ আজি মানে ডিছকুৱালিফাই হৈছে, মানে কোৱালিফাই হ'ব পৰা নাই। আৰু মই তেওঁৰ লগত কথা পাতি মানে ল'ৰাজনক দেখা পাই মোৰ বহুত সঁচাই বহুত বেয়া লাগি গৈছে, বহুত দুখ লাগি গৈছে। কাৰণ যাতে কাৰো চবৰে এটা সপোন থাকে, তেওঁ একেবাৰে এখন দৰিদ্ৰ ঘৰৰ পৰা বিলং কৰে, তেওঁ মানে দিন হাজিৰা কৰা ল'ৰা হয়, ঘৰত কোনো ধৰণৰ এনেকুৱা আৰ্থিকভাৱে তেওঁলোকে বহুত মানে টনকিয়াল নহয়, মানে আৰ্থিকভাৱে একেবাৰে দুৰ্বল হয়, তেনেকুৱা ল'ৰা এজনৰ লগত হৈছে। তেওঁ মানে এতিয়া ক'ত যাব, কোনটো অফিচত যাব, কোনে তেওঁক হেল্প কৰিব, মানে একেবাৰে উপায়হীন হৈছে। সেইটোৰ কাৰণে মই ভিডিঅ' বনাইছো। আৰু তাৰ আগতে মই দেখাই দিয়াছো, তাৰ আগতে মই দেখাই দিব বিচাৰিছো, পিছত মূল কথালৈকে আহিম। মই এজন তাৰমানে স্পৰ্টছ চাওক, এওঁৰ মেডেল চাওক, এজন নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলৰ খেলা স্পৰ্টছৰ ল'ৰা হয়। এওঁৰ মেডেল চালে আপোনালোকৰ মূৰ ঘূৰাই যাব। মেডেল চাওক, 1 2 3 4 5 6 গ্ৰেইনি শেষ কৰিব নোৱাৰি, এনেকুৱা ধৰণৰ মেডেল থকা এজন মানে স্পৰ্টছৰ ল'ৰা হয়। আৰু তেওঁ মানে এপ্লাই কৰিছিল, মানে পুলিচত এপ্লাই কৰিছিল। আৰু তেওঁৰ এই স্পৰ্টছৰ মাৰ্কটো যিটোত তেওঁ মাষ্টাৰ হয়, সেই মাষ্টাৰৰ যি স্পৰ্টছত তেওঁ মাষ্টাৰ হয়, কিন্তু সেই স্পৰ্টছৰ মাৰ্কছটো নোপোৱাৰ কাৰণে তেওঁ আজি ডিছকুৱালিফাই হৈছে। মই জাষ্ট এইটোত মই কোনো ধৰণৰ কমপ্লেইন কৰিব বিচৰা নাই, কোনো ধৰণৰ মানে মই আৰ্গুমেণ্ট কৰিব বিচৰা নাই, জাষ্ট ন্যায় বিচাৰিছো, সহায় বিচাৰিছো এইজন ল'ৰাৰ কাৰণে, যাতে আপোনালোকে ভিডিঅ'টো অধিক শ্বেয়াৰ কৰে। তেওঁ টোটেল মাৰ্কছ পাইছে, কিমান পাইছে টোটেল মাৰ্কছ? নাকান্দিবা তুমি নাকান্দিবা, মাৰ্কছ কিমান পাইছা তুমি? 50 something 63.91 মই 63.91 পাইছা তুমি। আৰু তুমি কি মানে জেনেৰেল হয় নে এছ টি হয়? SD plan হয়। আৰু তোমাৰ মানে গোটেইখিনি কোৱালিফাই হয়, তুমি ৰিটনত কোৱালিফাই হয়, ফিজিকেল কোৱালিফাই হয়, তাৰ এক্সট্ৰা স্কিল মাৰ্কছত তুমি পাইছা, হাই ছেকেণ্ডাৰী পাছ হয়। আৰু তেওঁ মাৰ্কছ পোৱা নাই মাত্ৰ স্পৰ্টছত, য'ত তেওঁ ইমানবিলাক মেডেল লৈ আছে। ইমানবিলাক মেডেল লোৱাৰ পিছত সেই মেডেলৰ কোনো ধৰণৰ মূল্য নোহোৱা হৈ গৈছে, কাৰণ তেওঁক সেই 5 মাৰ্কছটো দিয়া নাই। যদি সেই 5 মাৰ্কছটো দিলে হয়, তুমি কোৱালিফাই হ'ব পাৰিলা হয়, আৰু চিলেক্টেড হলা হয়। আৰু তোমাৰ লগৰ কোনোবা চিলেক্ট হৈছে নেকি এনেকুৱা ছেম স্পৰ্টছৰ? হয়, কিন্তু স্পৰ্টছ কোটাত মানে এতিয়া তুমি কি ক'ব বিচাৰিছা? স্পৰ্টছ কোটাত তুমি মানে এই মাৰ্কছটো অহা নাই। জাষ্ট মই এটাই অনুৰোধ কৰিব বিচাৰিছো, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ, লগতে DGP ছাৰ, সকলোকে যিবিলাক আছে মানে যিয়ে আমাক হেল্প কৰিব পাৰে, কাৰণ আমি দেখিছো বহুত ধৰণৰ ন্যায় কাম হৈ আছে। এই ল'ৰাজনৰ কাৰণে মই ন্যায় বিচাৰিছো, কাৰণ এওঁ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ৰখি, তেওঁৰ এটা সপোন, আমাৰ এজন স্মাৰ্ট পুলিচ জন্ম হ'ব, এজন ভাল সুদক্ষ এজন পুলিচ জন্ম হ'ব। এনেকুৱা ধৰণৰ যদি এজন ল'ৰাই যদি আজি তেওঁ মানে আৰক্ষীত তেওঁ ভৰ্তি হ'ব পাৰে ন, আমাৰ কাৰণে গৌৰৱ হয়। জাষ্ট মই এটা ন্যায় বিচাৰিছো, সেইটোৰ কাৰণে ভিডিঅ'টো মই বনাইছো। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী পণ্ডিত পাংচু, ডিষ্ট্ৰিক্ট নগাঁও, থানা ৰহা। ভালকে কোৱা, নামটো ধুনীয়াকে কোৱা। হা, নমস্কাৰ, মোৰ নাম শ্ৰী পণ্ডিত পাংচু, হয়, ডিষ্ট্ৰিক্ট নগাঁও, থানা ৰহা, ভিলেজ 12 বজীয়া। ফ্ৰেণ্ডছ, আপোনালোকে জাষ্ট এটাই লিখিব, আমাক ন্যায় লাগে, সেইটোৱে বিচাৰিছো। লগতে আমাৰ কোনো ধৰণৰ কমপ্লেইন নহয়, এইটো কমপ্লেইন নহয়, জাষ্ট অনুৰোধ কৰিছো যাতে এনেকুৱা ল'ৰা বহুত আছে, এনেকুৱা ল'ৰা যাতে কোনো ধৰণৰ মানে এইফালে দৌৰি সেইফালে দৌৰি তেওঁ মানে এনেকে দৌৰি ফুৰিব নালাগে, কাৰণ এজন হাজিৰা কৰা ল'ৰা হয়। আৰু লগত আপোনালোকে দেখা পাব, মই এইটোৰ কাৰণে মই কৈছো, মোৰ কোনো ধৰণৰ ৰিলেটিভছ নহয়, জাষ্ট মই তেওঁক দেখি মোৰ মানে মনটোৱে নকলে। আপোনালোকে বহুত ভিডিঅ' শ্বেয়াৰ কৰে, বহুতকে হেল্প কৰে, জাষ্ট এইটো ভিডিঅ'কে এনেকে শ্বেয়াৰ কৰক, যাতে সকলোবোৰ মানে সকলো ডিপাৰ্টমেণ্টত গৈ পেলাই যে এইটো যাতে ছাকচেছফুল হয়, মই এইটোৱে বিচাৰিছো। এওঁৰ যাতে কামখিনি মানে ছাকচেছফুল হয়, মই সেইটোৱে ক'ব বিচাৰো, বেলেগ একো নকওঁ। ৰাতিপুৱাৰ পৰা দেখা পাই আছো যে ল'ৰাজনে কান্দি আছে, অকলে নিজৰ এইবিলাক মেডেল লৈ তেওঁ আজি কান্দি আছে, য'ত নেকি এওঁৰ সকলোবিলাক মেডেল আছে। তুমি কি গ'ল্ড মেডেলো পাইছা? ষ্টেটত মোৰতো গ'ল্ড মেডেল লাগি থাকে, হয়, আৰু নেশ্যনেলত মই চিলেক্টেড হৈ পেলাই, হয়, চিলেকশ্যন হৈছে এখন চাওক, মেডেল পাইছো, মই ব্ৰঞ্জ মেডেল, এখন নেশ্যনেল মানে এওঁৰ ডকুমেণ্ট চালে আপোনালোকে হাইৰাণ হৈ যাব। জাষ্ট আপোনালোকক এটাই অনুৰোধ কৰিছো, আপোনালোকে ভিডিঅ'টো অধিক শ্বেয়াৰ কৰি দিয়ক। আৰু লগতে মই মন্ত্ৰী মহোদয়কো মই আহ্বান কৰিছো, মানে অনুৰোধ কৰিছো, যাতে এওঁৰ নিচিনা ল'ৰাক যাতে এটা ন্যায় দিয়ে, সেইটোৱে মই বিচাৰিছো। যিকোনো প্ৰকাৰ আপুনি দিয়ে ছাৰ,
মই সেইটো অনুভৱ কোৱালিফাই হয় জাষ্ট অনলি মাৰ্কছ পোৱা নাই, স্পৰ্টছৰ মাৰ্কছটো পোৱা নাই কাৰণে এনেকুৱা ধৰণৰ হৈছে। আৰু তেওঁ এতিয়া গম নাপায়, কাৰণ ইমান দূৰৰ পৰা আছে, নগাঁৱৰ পৰা আহিছে, হাজিৰা কৰা ল'ৰা হয়, ঘৰৰ ব্যৱস্থা একেবাৰে বেয়া, একেবাৰে দুৰ্বল হয়। তেওঁ ডেইলি অহা যোৱা কৰা, দুদিন আহিছো মই। হয়, অহা যোৱা কৰাৰ পৰা মানে কোনো হেল্প কৰিব নোৱাৰে। জাষ্ট সেইকাৰণে আমি ছচিয়েল মিডিয়াৰ জৰিয়তে, মানে ছচিয়েল মিডিয়াৰ পাৱাৰটো দেখাব বিচাৰিছো, যাতে সকলোৱে মিলি তেওঁক আমি হেল্প কৰিব বিচাৰিছো। জাষ্ট এইটোৱে মোৰ অনুৰোধ। লগতে ভিডিঅ'টো অধিক শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছ। কৈ দিয়া, এবাৰ কিবা এটা কৈ দিয়া। নমস্কাৰ, মই হেমন্ত তুমি বিশ্ব আশাবাদী শৰ্মা। হয়, হা। হয়, হেমন্ত বিশ্ব শৰ্মা এটা মই ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে আপোনালোকে নেশ্যনেল গেম খেলা ল'ৰাক এজনকে চাকৰি দিম বুলি কৈছিলো। মই ইমান নেশ্যনেল গেম খেলিলো। এইবিলাক গৌৰৱ, আমাৰ অসমৰ গৌৰৱ এইবিলাক ল'ৰাই পাব লাগে। খেলিছো মই। হয়। চাকৰি কেনেকৈ- চাওক। এটা চাকৰি বিচাৰি পোৱা নাই। লোৱা, এইটো লোৱা। চাওক, মই এটা চাকৰি বিচাৰি পোৱা নাই। এইবিলাক সন্মান যেতিয়া বেৰত বা ঘৰত থৈ দিলে কোনো ধৰণৰ মূল্য নাই। কিমান এজন স্মাৰ্ট পুলিচৰ জন্ম হ'ব, এজন সুদক্ষ পুলিচৰ জন্ম হ'ব, যদিহে এনেকুৱা ল'ৰাই পুলিচত ভৰ্তি হ'ব পাৰে। মই এইখিনিয়ে ক'ব বিচাৰিছো। জাষ্ট আপোনালোকক এটাই অনুৰোধ কৰিছো, ভিডিঅ'টো অধিক শ্বেয়াৰ কৰিব। ধন্যবাদ। আৰু যদি কিবা ভুল কৈছে তেনেহ'লে আপোনালোকে মাফ কৰিব। আপোনালোকৰ কমন